হেল্ল' এভৰিৱান, ৰিয়ান ৰুহি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আৰু আজি মই লৈ আহিছোঁ মই নিজ হাতেৰে বনোৱা শেৱালি ফুলৰ ডিজাইনৰ মেখেলা চাদৰযোৰ। কাপোৰযোৰ বনাবলৈ খুবেই সহজ, কিন্তু মোৰ কাৰণে অলপ টাইম লাগি গ'ল, কাৰণ মই দুটা ল'ৰা ছোৱালীক লৈ অকণমান দিগদাৰী হয় ঘৰৰ সকলো কাম বন কৰি। কিন্তু আপোনালোকে খুব কম সময়তে বনাব পাৰিব যদিহে আপোনালোকৰ হাতত সময় আছে। বলক দেখাওঁ মই আপোনালোকক মই কাপোৰযোৰ কেনেদৰে বনালোঁ। এয়া দেখিছেনে, মই ফুলবোৰ এনেদৰে আঁকিছিলোঁ আৰু খুব সুন্দৰকৈ আঁকিব পৰা যায়। মই কোনো ধৰণৰ ফ্ৰেম ব্যৱহাৰ কৰা নাই। আপোনালোকে ইচ্ছা কৰিলে ফ্ৰেম ব্যৱহাৰ কৰিব পাৰে, কাৰণ ফ্ৰেম ব্যৱহাৰ কৰিলে অলপ টাইম বেছি লাগি যায় বুলি, আৰু শুকাবলৈ অলপ পলম হয়। সেইবাবে মই কাগজ পাৰি ধুনীয়াকৈ তলত আৰু কাপোৰযোৰ মানে ফেব্ৰিক কৰাৰ আগত মই অকণমান ইস্ত্ৰি কৰি সমান কৰি লৈছিলোঁ, মানে ফুলবোৰ আঁকিবলৈ সুবিধা হয়। তেনে কৰিলে আপোনালোকেও কৰি ল'ব পাৰে যদি কৰিব বিচাৰে, আৰু খুব সহজে কৰিব পৰা যায়, ইমান একো কঠিন নহয়। এদিন বা দুদিনতে হৈ যায় এযোৰ কাপোৰ, কিন্তু মোৰ সময়ৰ অভাৱৰ বাবে অকণমান দেৰি হৈ গ'ল। আৰু মই ফুলপাহত 5টা পাহি দি দিছোঁ। 5টা পাহি দিলে দেখিবলৈ ভাল হয়। আৰু মই যিহেতু বহুত বেছি ডাঙৰকৈ অঁকা নাই, ফুলবিলাক এটা জোখত আঁকিছোঁ, সেইবাবে 5 পাহ দিলে ধুনীয়াকৈ হৈ গৈছে। আৰু আপোনালোকে আপোনালোকৰ জোখমতে আঁকিব পাৰে, খুব সুন্দৰ হয়। আপোনালোকে ইচ্ছা কৰিলে ধুনীয়াকৈ আঁকি ল'বও পাৰে, যদি আপোনালোকে এনে পেলাই দিব টান হয় বুলি ভাবে। আৰু অৰেঞ্জ কালাৰটো মই কেইটামান দেখিছে আপোনালোকে, মানে যিকোনো এটা ছাইডৰ পৰা মই টানি দিছোঁ, মানে ফুলৰ সেই ঠাৰিটো, আৰু কিছুমানৰ হয়তো ওপৰেদিও দিছোঁ, মানে ফুলটো তলফাল হৈ পৰি থকাৰ নিচিনা দেখাইছে, এয়া দেখিছে। আৰু কিছুমানত মই দিয়াও নাই, ঠাৰিডাল নিদিয়াকৈও ভাল লাগে, মানে যেনেকৈ তেনেকৈ পৰি আছে ফুলবিলাক, আৰু এনেধৰণে অঁকা হৈছে। খুব সুন্দৰ হৈছে। আপোনালোকক মই পিন্ধি দেখুৱাই দিম, তেতিয়া দেখিব আপোনালোকে কাপোৰযোৰ কেনেকুৱা হৈছে। কাপোৰযোৰ পিন্ধি অকণমান আপোনালোকক মই দেখুৱাই দিছোঁ, কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট নিশ্চয় কৰিব, আৰু যিসকলে মোৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে সকলোবোৰ ভিডিঅ' আপোনালোকে পাই যায়। তেনেহ'লে আজিলৈ আহিছোঁ।